ছাতিয়ে বৰষুণ ৰখাব নোৱাৰে, কিন্তু ছাতিয়ে বৰষুণত থিয় হোৱাৰ সাহস দিয়ে। সেইদৰে আত্মবিশ্বাসে সফল হোৱাৰ নিশ্চিত কৰে, কিন্তু জীৱনত যুঁজাৰ প্ৰেৰণা অৱশ্যই দিয়ে। পোহৰে একোকে নকয়, কিন্তু ইয়াৰ উজ্জ্বলতাই পৰিচয় দিয়ে। সেইদৰে আপুনি একোকে নকওক, ভাল কাম কৰক, সেয়ে আপোনাৰ পৰিচয় দিব। যাৰ নীতি ভাল তেওঁ সদায় উন্নতি হ'ব। মই শ্ৰেষ্ঠ সেইটো আত্মবিশ্বাস, কিন্তু কেৱল ময়েই শ্ৰেষ্ঠ সেইটো অহংকাৰ। মানুহে কয় আপুনি ভাল কৰক, কিন্তু এইটো কেতিয়াও নিবিচাৰে যে তেওঁতকৈ ভাল কৰক। দুই হাতেৰে ৫০জন মানুহক মাৰিব নোৱাৰি, কিন্তু দুহাত জোৰ কৰি লাখ মানুহৰ মন জিনিব পাৰি। কোনো মানুহ আপোনাৰ ওচৰত তিনিটা কাৰণত আহে: ভাৱত, অভাৱত আৰু প্ৰভাৱত। যদি ভাৱত আহে তেওঁক মৰম কৰক, যদি অভাৱত আহিছে তেওঁক সহায় কৰক, আৰু যদি প্ৰভাৱত আহিছে তেতিয়া সুখী হওক যে ভগৱানে আপোনাক ইমান শক্তি দিছে। জীৱনত খালী পেটে আৰু খালী জেপে যিখিনি শিকায় সেয়া কোনো বিশ্ববিদ্যালয় বা শিক্ষকে শিকাব নোৱাৰে। জীৱনত কাৰোবাক সুখী কৰাৰ সুবিধা পালে নিশ্চয় কৰিব, কাৰণ এই সুবিধা খুব কম সংখ্যকে পায়। ইমানবোৰ জীৱৰ ভিতৰত কেৱল মানুহেই ধন উপাৰ্জন কৰে, কিন্তু কোনো জীৱ ভোকত নমৰে আৰু মানুহৰ কেতিয়াও পেট নভৰে। দৌৰত দৌৰা ঘোঁৰাই এইটো নাজানে জিকা কাক কয়, সি কেৱল মালিকে দিয়া কষ্টৰ ফলতহে দৌৰে। সেয়ে আপোনাৰ জীৱনত যদি কেতিয়াবা কষ্ট আহে, কেতিয়াবা ভাবিব যে ভগৱানে আপোনাক জিকাব বিচাৰিছে। যিখিনিৰ পৰা আমাৰ স্বাৰ্থ শেষ হয় তাৰ পৰা মানৱীয়তা আৰম্ভ হয়। প্ৰত্যেকৰে শুনক আৰু প্ৰত্যেকৰে পৰা শিকক, কাৰণ প্ৰত্যেকে সকলো নাজানে, কিন্তু প্ৰত্যেকে কিবা নহয় কিবা বেলেগ জানে। সম্পৰ্ক যদি মনৰ মিলনেৰে হয় তেতিয়া ছিঙা অসম্ভৱ, কিন্তু যদি স্বাৰ্থত হয় সেয়া দীৰ্ঘস্থায়ী হোৱাটো অসম্ভৱ। আপোনাৰ সৰলতাক যদি কোনোবাই দুৰ্বলতা বুলি ভাবে সেয়া তেওঁৰ সমস্যা। শ্ৰদ্ধাই জীৱন দিয়ে, নম্ৰতাই মান দিয়ে আৰু যোগ্যতাই স্থান দিয়ে। আৰু যদি তিনিওটা একলগ হয় তেতিয়া মানুহক সকলোতে সন্মান দিয়ে। ধন্যবাদ।